এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত আহিল নতুন নিয়ম এতিয়াৰে পৰা নতুন নিয়ম মানি চলিহে আপুনি ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব পাৰিব ৰেচন কাৰ্ডক লৈ শীঘ্ৰেই চলিব তদন্ত অভিযান চলাব চৰকাৰে ৰেচন কাৰ্ড পাবলৈ আয় হ'ব লাগিব 2 লাখতকৈ কম ন্যূনতম 2 লাখ টকা হ'ব লাগিব আৰু অসৎ উপায়েৰে ৰেচন কাৰ্ড লোৱাসকলক সাৱধান কৰি দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এটা অতিকে ডাঙৰ খবৰ অৰুণোদয় পোৱাৰ আশাত একাংশই কৰিছে দুৰ্নীতি আৰু সেই সকল লোকৰ বিৰুদ্ধে তদন্ত চলাব অভিযান চলাব আৰক্ষীয়ে বা চৰকাৰে একে পৰিয়ালৰ মাজতে লাভ কৰিছে 2 পৰা 3খনকৈ ৰেচন কাৰ্ড আৰু দুৰ্নীতি শেষ কৰাৰ বাবে চৰকাৰে আনিলে নতুন নিয়ম ৰেচন কাৰ্ডৰ নামত হোৱা অসৎ উপায় বা দুৰ্নীতি অন্ত পেলাবৰ বাবে চৰকাৰৰ নতুন আইন বা নতুন নিয়ম কোনে কোনে অৰুণোদয় পাব আদেশ জাৰি কৰিছে ইতিমধ্যে চৰকাৰে আৰু সেই আদেশ হৈছে এটা পৰিয়ালত 5 গৰাকী সদস্য থাকিলেহে পাব অৰুণোদয় আঁচনিৰ 1250 টকা আৰু অৰুণোদয় পাবলৈ পৰিয়ালটোৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলৰ হ'ব লাগিব নতুনকৈ তদন্ত চলাব তদন্ত অভিযান আৰম্ভ কৰিব আৰক্ষীয়ে বা প্ৰশাসনে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ যিসকলে দুৰ্নীতি সংঘটিত কৰিছে অসৎ উপায় অৱলম্বন কৰিছে সেই সকল লোকৰ বিৰুদ্ধে নিয়ম অনা হৈছে 2 লাখ টকাতকৈ কম হ'ব লাগিব বাৰ্ষিক উপাৰ্জন বা আয় তেতিয়াহে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা আৰু সমান্তৰালভাৱে অৰুণোদয় পোৱাৰ আশাত যেহেতু একাংশই দুৰ্নীতি কৰিছে আৰু তাৰ বাবে একেটা পৰিয়ালতে 2 পৰা 3খনকৈ ৰেচন কাৰ্ড উলিয়াইছে আৰু ইতিমধ্যে এনে দুৰ্নীতিত লিপ্ত হোৱা একাংশ লোকক গ্ৰেপ্তাৰ কৰিছে ধুবুৰীটো বিগত কিছুদিন পূৰ্বে এগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে দুৰ্নীতি শেষ কৰাৰ বাবে চৰকাৰে আনিছে এই নতুন নিয়ম ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত কোনে কোনে অৰুণোদয় পাব তাক লৈও আদেশ জাৰি কৰিছে চৰকাৰে কোনে কোনে এই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব তাৰ বাবে জাৰি কৰা হৈছে আদেশ কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ মন্ত্ৰী ৰঞ্জিত দাসে কি কৈছিল আমি সেই মন্তব্য আগবঢ়াইছো ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হৈছিল আৰু সেই সভা অনুষ্ঠিত হোৱাৰ পিছত তাত এটা বিসংগতি এটা ধৰা পৰিছিল যেহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ চৰকাৰে কৈছিলে যে ৰেচন কাৰ্ড যিসকলৰ আছে তেওঁলোকে অৰুণোদয় পাব বুলি কৈছিলে আৰু সেইটোৰ সুযোগ লৈ পেলাই ঠাই বিশেষকৈ ধুবুৰী অঞ্চলত বা আপোনাৰ হাইলাকান্দিতে হওক বা বৰপেটাতে হওক বা এইপিনে ধৰক গোৱালপাৰাতে হওক এনেকুৱা অঞ্চলত দেখিছোঁ যে বহুতে ৰেচন কাৰ্ড স্প্লিট কৰি পেলাই যে তেওঁলোকে দুটা পৰিয়াল তেওঁলোকে দেখাইছে তেতিয়া এইটো স্বাভাৱিকতে এটা সন্দেহ এটা হৈছে যে এটা পৰিয়াল যে এনেকুৱা ধুবুৰী অঞ্চলৰ বা বৰপেটা বা গোৱালপাৰা অঞ্চলৰ যে এই পৰিয়ালবিলাক তাৰমানে সন্তানহীন পৰিয়াল নেকি গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সেই পৰিয়ালবোৰ যদি সন্তানহীন তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই তেতিয়াহ'লে 2জন থাকিলেও তেওঁলোকৰ মানে হেৰিয়াৰ পৰিয়ালক চাউলে হওক বা অৰুণোদয় হওক যি সুবিধা পোৱাত পাবগৈ আৰু যদি সন্তানহীন নহয় তেতিয়াহ'লে যে অৰুণোদয় স্বাৰ্থত যদি তেওঁলোকে স্প্লিট কৰি পেলাই ফেমিলি যদি তেওঁলোকে মেম্বাৰটো কমাইছে সেইকাৰণে অসম চৰকাৰে এটা ইতিমধ্যে আদেশ জাৰি কৰিছে যে অতি কমেও 5জন আমাৰ হেৰিয়া হ'ব লাগিব পৰিয়ালৰ সদস্য হ'ব লাগিব আৰু 5জন পৰিয়ালৰ সদস্য হ'লে আৰু তেওঁলোকৰ যদি ন্যূনতম আয় যদি 2 লাখতকৈ তলত তেতিয়াহ'লে আগন্তুক দিনত তেওঁলোকে অৰুণোদয় পাব আৰু এই সিদ্ধান্তটো এইকাৰণে লোৱা হৈছে যিহেতু এনেকুৱাকৈ যিহেতু অসৎ প্ৰবৃত্তিৰে ৰেচন কাৰ্ড নতুনকৈ সৃষ্টি কৰিছিলে যাৰ কাৰণে ধুবুৰীৰ এগৰাকী আমাৰ যোগান বিভাগৰ বিষয়াক ছাছপেনশ্যনো কৰা হৈছে আৰু ইয়াৰ লগত কোন কোন জড়িত থকা আছে তাক তেওঁলোককো আমি কোচ দিয়াৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰিছোঁ আৰু আমি মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিলোঁ কেনেদৰে এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষী বা প্ৰশাসনে অভিযান আৰম্ভ কৰিব তদন্ত চলাব আৰু সেই সন্দৰ্ভত কঠোৰ হৈছে এতিয়া সাৱধানবাণী প্ৰেৰণ কৰা হৈছে যিসকলে একেটা পৰিয়ালতে 2 পৰা 3খনকৈ ৰেচন কাৰ্ড লৈছে একমাত্ৰ অৰুণোদয় পোৱাৰ আশাত সেইসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ইতিমধ্যে সাৱধানবাণী জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে